চুমা কবি নমিতা চহৰীয়া। চুমা এটি হ'ব পাৰে ভাল পোৱাৰ গুণ গুণ গান, বাৰিষাৰ বৰষুণৰ প্ৰথম টোপাল, ফুলৰ পাহত মৌ-মাখিৰ প্ৰথম অনুৰাগ, কোনো চিত্ৰকৰে আঁকিব লোৱা ছবিৰ প্ৰথম আহ্বান, প্ৰেমিক চৰাইশালীৰ নিবিড় গোপন একোটি পল। চুমা প্ৰেমৰ শত সহস্ৰ জোৱাৰৰ এটি আৱেগিক বহিঃপ্ৰকাশ। চুমা এটি হ'ব পাৰে প্ৰলোভিত প্ৰতাৰিত কৰাৰ মানসেৰে কৰা প্ৰথম কৌশলৰ নিখুঁত অনুশীলন। হ'ব পাৰে আপোনাৰ সৰ্বস্ব কাঢ়ি লোৱাৰ পৰিক্ৰমাৰ প্ৰথম খোজ। চুমাৰ আঁৰত লুকাই থাকে ভাল পোৱাৰ সৰু বৰ ঢৌ, উজাগৰি ৰাতিৰ বাসনা, অপেক্ষাৰ কাতৰ উন্মাদনা। চুমা এটি হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ ওঠত সাৰ পোৱা ৰাগ মেঘমল্লাৰ নতুবা অহিৰ ভৈৰৱ। চুমা এটাতে কথাবোৰ শেষ হোৱাহেঁতেন ভাল আছিল। চুমা এটাতে ইচ্ছাবোৰৰ ইতি পৰিলে দীঘলীয়া নহ'লহেঁতেন বিষাদৰ বাট। চুমা এটাতে হৃদয় চিনিব পাৰিলে কাহানিও নাহিলহেঁতেন প্ৰতাৰিত সময়। চুমাৰ পৰাই আৰম্ভণি হয় মিছা নাটকৰ প্ৰথম অংক। ইয়াৰ পিছৰ দৃশ্যবোৰ পৃথিৱীৰ সকলো প্ৰেমিক প্ৰেমিকাই ভালদৰে বুজে। চুমা এটাতে আৰম্ভণি হৈ আপুনি খোজ পেলাব পাৰে ফুলশয্যাৰ নিশাত। চুমা এটাৰ বাবেই আপুনি হেৰুৱাবও পাৰে সপোনৰ বাট। চুমাটো প্ৰত্যাশিত হওক বা অপ্ৰত্যাশিত, সি আপোনাৰ আভ্যন্তৰত গোপনে বাহ বান্ধিব। সাৱধান প্ৰেমিক প্ৰেমিকাসকল, চুমা এটি সাধাৰণ কেতিয়াও নহয়। মাতৃৰ পৰা শিশুলৈ, বৃদ্ধৰ পৰা বৃদ্ধালৈ, প্ৰেমিকৰ পৰা প্ৰেমিকালৈ ই কাটি লয় নিজৰ বাট। চুমা এটিয়ে গভীৰৰ পৰা গভীৰ কৰি তুলিব পাৰে আপোনাক। আৱেগৰ ভেটা ভাঙি বোৱাব পাৰে প্ৰেমৰ নৈ। লিখা হ'ব পাৰে বিষাদ গাথাৰ প্ৰথম অন্তৰা। সেয়ে চুমা এটি হোৱাৰ আগতে আপুনি ভাবি চাব, কি বিচাৰে আপুনি, অকল স্পৰ্শ নে জীৱন?